নমস্কাৰ প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো বিশেষকৈ তেওঁলোকৰ বাবে যিসকলে জইণ্ট ফেমিলিত থাকে। এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব জইণ্ট ফেমিলিত প্ৰব্লেম কিয় হয়, হাজবেণ্ড ৱাইফ, শাহু বোৱাৰী, দেৱৰ নবৌ ৰিলেশ্যন কেনেকৈ আমি মেনেজ কৰিব পাৰি, ৰেছপেক্ট, এডজাষ্টমেণ্ট আৰু আণ্ডাৰষ্টেণ্ডিং কেনেকৈ বজাই ৰাখিব পাৰি, জইণ্ট ফেমিলিত থাকিও শান্তি আৰু সুখ কেনেকৈ পোৱা যায়। এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক, এইবোৰ বুজিব পাৰিব। যদি আপুনি নিজৰ ফেমিলি ৰিলেশ্যন ষ্ট্ৰং কৰিব বিচাৰে তেন্তে ভিডিঅ'টো পূৰা শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক চাওক, জইণ্ট ফেমিলি একচুৱেলি কোনো সমীক্ষা নহয়। যিসকলে প্ৰতিদিন মনত কয় মই ভুল কৰিছোঁ নেকি, মই ভুল কৰিলোঁ নেকি একেলগত থাকি, চাওক জইণ্ট ফেমিলি এটা ডাঙৰ শক্তি হয়, কিন্তু কেৱল এইটো জানিব লাগিব। চাওক, যিকোনো ৰছী এডাল আপুনি অকলে টানি ছিগি পেলাব পাৰিব বা যিকোনো এটা লাঠিয়েই হওক অকলে ভাঙি পেলাব পাৰিব, আৰু সেই লাঠি যদি 7-8টা একেলগে গোট লগাই বান্ধি দিয়া যায় তেতিয়া চাব সেইটোৰ শক্তি কিন্তু শতগুণ বাঢ়ি যাব আৰু সেইটো সহজে কোনো এজনে ভাঙিব নোৱাৰে। ঠিক তেনেকুৱাই আপুনি অকলে থাকিলে কিন্তু আপোনাৰ শক্তিটোও কম থাকে, আপোনাক সহজে কোনোবাই ভাঙি পেলাব পাৰে। আৰু আপুনি যদি জইণ্ট ফেমিলিত থাকে আপোনাৰ শক্তিটো শতগুণ বাঢ়ি যায়, সহজে কোনো এজনে ভাঙিব নোৱাৰে। এতিয়া কথাটো হ'ল জইণ্ট ফেমিলি মানে মাত্ৰ এটা ঘৰত বহু মানুহ থকাটো নহয়, কিন্তু জইণ্ট ফেমিলি মানে ৰেছপেক্ট, এডজাষ্টমেণ্ট, ছেক্ৰিফাইচেছ, আণ্ডাৰষ্টেণ্ডিং। যদি এই 4টা বস্তু নাথাকে তেতিয়া কিন্তু জইণ্ট ফেমিলি জেলৰ নিচিনা লাগে। এতিয়া প্ৰশ্নটো হ'ল জইণ্ট ফেমিলিত প্ৰব্লেম কিয় হয় এইটো জানক। জইণ্ট ফেমিলিৰ প্ৰব্লেমটো হৈছে মেইন হ'ল কমিউনিকেশ্যন গেপটো, মনৰ কথা মনতে ৰাখি দিয়া কিন্তু এক্সপেক্ট কৰে আনজনে বুজিব বুলি। মনৰ কথা যদি মনতে থাকে তো আনজনে বুজিব কেনেকুৱা? আগতে মনৰ কথাটোতো খুলি ক'ব লাগিব না, তেতিয়াহে আনজনে বুজিব। মনে মনে এক্সপেক্ট কৰিলেতো নহ'ব, এজনে আনজনৰ লগত খোলাখুলি কথা পাতিব লাগিব, তেতিয়া চাব কমিউনিকেশ্যন গেপটো নাইকিয়া হ'ব। 2 নম্বৰ হ'ল ইগ' প্ৰব্লেম, মই ঠিক তেওঁ ভুল। এই ভাৱনাই কিন্তু সম্পৰ্ক ভাঙে, গতিকে ইগ' নাৰাখিব। 3 নম্বৰ হ'ল কম্পাৰিজন, এজনৰ লগত আন এজনক কম্পাৰিজন কৰাটো, যেনিবা বোৱাৰীজন ভাল ল'ৰাজনে ভাল নহয় বা ল'ৰাজন ভাল বোৱাৰীজন ভাল নহয়, এইবোৰে কিন্তু সম্পৰ্ক নষ্ট কৰে। চবক একে সমানে চাব লাগিব, চবক একে সমানে চাওক, ল'ৰাজনক হওক বা ছোৱালীজনক হওক বা বোৱাৰীজনীক হওক একে সমানে চাব লাগিব। 4 নম্বৰ হ'ল হাজবেণ্ড ৱাইফৰ ছাপোৰ্ট নথকাটো। স্বামীয়ে যদি স্ত্ৰীৰ লগ নিদিয়ে তো কেনেকুৱা হ'ব? স্ত্ৰীয়ে যদি স্বামীক লগ নিদিয়ে তো অশান্তিটো হ'বই। গতিকে স্বামী স্ত্ৰী দুয়োজনেই এজনে আনজনক ছাপোৰ্ট কৰিব লাগিব। জইণ্ট ফেমিলিত স্বামী স্ত্ৰী কিন্তু আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ পিলাৰ হয়। স্বামীয়ে পত্নীক ইম'চনেলি ছাপোৰ্ট কৰিব লাগিব, মা দেউতাৰ আগত স্ত্ৰীক অপমান নকৰিব, অপমান হ'ব নিদিব। দুয়ো পক্ষৰ মাজত মানে বেলেঞ্চ বজাই ৰাখিব লাগিব, এইটো স্বামীৰ কৰ্তব্য হয়। আৰু স্ত্ৰীয়ে স্বামীৰ চিটুৱেশ্যনটো বুজিব লাগিব, অযথা অভিযোগ কৰিলে নহ'ব, অযথা অভিযোগ নকৰিব, যি ক'বলৈ আছে শান্ত মনেৰে ক'ব। এডজাষ্টমেণ্ট কৰি চলিব লাগিব, ছেক্ৰিফাইচ কৰিব লাগিব। এডজাষ্টমেণ্ট মানে নিজকে হেৰুওৱা নহয় বা ছেক্ৰিফাইচ মানে নিজকে দুখ দিয়া নহয়। জইণ্ট ফেমিলিত থাকিলে কেতিয়াবা চুপ থাকিব লাগিব, কেতিয়াবা এৰি দিবও লাগিব, এইবোৰেই শান্তি আনে ফেমিলিত। আৰু শান্তি জিকিলে কিন্তু ইগ' হাৰে। আৰু এতিয়া শুনক, শাহু বোৱাৰীৰ ৰিলেশ্যন কেনেকৈ ভাল কৰিব। বোৱাৰীসকলে মনত ৰাখিব, শাহুৰী আপোনাৰ মা নহ'লেও কিন্তু মা হ'ব পাৰে। প্ৰথম দিনতেই পাৰফেক্ট নহ'ব বা হ'ব নোৱাৰেও, আপুনি চেষ্টা কৰিব লাগিব। আপুনি শাশুৰীক নিজৰ মাৰ দৰে চাব লাগিব, মাকৰ লগত যেনেকুৱা আছিলে তেনেকুৱা থাকক। শাশুৰী এদিন এনেও মা হ'ব। আৰু শাশুৰীসকলৰ বাবেও এটা কথা, বোৱাৰীজনী আপোনাৰ শত্ৰু নহয়, কিন্তু আপোনাৰ ছোৱালী হ'ব পাৰে এই বোৱাৰীজনী। গতিকে বোৱাৰীক ছোৱালীৰ দৰে ভাবক, ছোৱালীক যেনেকুৱা ভাবে তেনেকুৱা ভাবক। আৰু বোৱাৰীজনীতো আপোনাৰ ল'ৰাৰ অংশ হয় না, গতিকে ল'ৰাক যেনেকুৱা ভাবে বোৱাৰীকো তেনেকুৱাই ভাবিব। এটা কথা মনত ৰাখিব, ৰেছপেক্ট দিলে ৰেছপেক্ট ঘূৰি আহিব। গতিকে শাশুৰীয়ে বোৱাৰীক ৰেছপেক্ট দিয়ক, বোৱাৰীয়ে শাশুৰীক ৰেছপেক্ট দিয়ক, বয়সত ডাঙৰ হ'লে ৰেছপেক্ট দিয়ক আৰু বয়সত সৰু হ'লে এফেকশ্যন দিয়ক। এই বেলেঞ্চটোৱেই জইণ্ট ফেমিলিৰ ষ্ট্ৰেংথ হয়, শক্তি হয়। এতিয়া শুনক, জইণ্ট ফেমিলিত
সুখ শান্তি কেনেকৈ পাব? এইটো একেবাৰে সহজ যদি মানি লয়। 1 নম্বৰত চব কথাত ৰিয়েক্ট নকৰিব। 2 নম্বৰত নিগেটিভ কথাত গুৰুত্ব নিদিব। 3 নম্বৰত হ'ল নিজৰ ৰুল নিজৰ কৰ্তব্য ঠিক পালন কৰক। 4 নম্বৰত বিশ্বাস ৰাখক। এইবোৰেই মন শান্ত হ'ব আৰু মন শান্ত হ'লে ঘৰ নিজেই শান্ত হ'ব। প্ৰিয় দৰ্শক, জইণ্ট ফেমিলি এটা ব্লেছিং হয়। যদি আপুনি ইগ' এৰি দিব পাৰে, ৰিলেশ্যনশ্বিপক প্ৰায়ৰিটি দিব পাৰে, তেন্তে জইণ্ট ফেমিলিত থাকিও আপুনি সুখী হ'ব পাৰিব। প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে বুজি পাইছে। এই ভিডিঅ'টো চাই আপোনালোকে ৰিলেশ্যনশ্বিপ ষ্ট্ৰং কৰাৰ উপায়বোৰ বুজি পালে। তো আজিৰ ভিডিঅ'ত ইমানেই। বেলেগ এটা ভিডিঅ'ত লগ পাম বেলেগ এটা টপিকৰ সৈতে। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। জয় আই।